নমস্কাৰ, আজি আমি কৰিবলৈ গৈছোঁ DLED এন্ট্ৰেন্স এক্সামৰ কাৰণে গণিতৰ কিছু সম্ভাৱ্য প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে সৰল কৰা 78 - 50 - 40 - 30 - 20। যিহেতু ইয়াতে ব্ৰেকেট দিয়া আছে গতিকে আমি বদমাছ ৰুলটো ইউজ কৰিম। বদমাছ মানে প্ৰথমতে ব্ৰেকেট অফ ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন। অৰ্থাৎ প্ৰথমতে আমি ব্ৰেকেট কৰিব লাগে। ইয়াতে যিহেতু গোটেইকেইটা ব্ৰেকেটতে দিয়া আছে গতিকে আমি প্ৰথমে সৰু ব্ৰেকেটৰ পৰা আৰম্ভ কৰিম, য'ত দিয়া আছে 30 - 20 যিটো হ'ব 10। এতিয়া নেক্সট 40 আছে, 40ৰ পৰা আমি 10 মাইনাছ কৰিম যিটো হ'ব 30। আকৌ এতিয়া আমি 50ৰ পৰা 30 মাইনাছ কৰিম, 50ৰ পৰা 30 মাইনাছ কৰিলে পাম আমি 20। ব্ৰেকেটৰ কামখিনি শেষ হোৱাৰ পাছত এতিয়া আমি 78ৰ পৰা 20 মাইনাছ কৰি দিম, যিটো এনচাৰ হ'ব 58। সেই প্ৰশ্নৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ, য'ত দিয়া আছে মান নিৰ্ণয় কৰা 60 / 50 × 7 - 5। বদমাছ ৰুলৰ মতে প্ৰথমতে যিহেতু ব্ৰেকেট কৰিব লাগে সেই ব্ৰেকেটৰখিনি আমি আগতে কৰিছোঁ 7 - 5 যিটো এনচাৰ হ'ব 2। আৰু এইবাৰ আমি ডিভিজন কৰি ল'ম যিটো এনচাৰ হ'ব 12। সেয়ে এইবাৰ 12ৰ লগত আমি 2 ইনটু কৰিম যিটো এনচাৰ হ'ব 24। এটাকে শুদ্ধ এনচাৰ হ'ব অপশ্যন বি। এইবাৰ আমি চাম 3 নম্বৰ কুৱেশ্যনটো, য'ত দিয়া আছে 1/2 / 1/4 প্লাছ 2/3 × 9/4। গতিকে প্ৰথমতে ডিভিজনখিনি কৰি ল'ম। ফ্ৰেকশ্যনৰ ডিভিজন কৰিবৰ কাৰণে প্ৰথমতে আমি ভগ্নাংশকেইটা লিখি ল'ম 1/2 / 1/4। এতিয়া আমি এই হৰণ চিনটো পূৰণলৈ পৰিৱৰ্তন কৰিম। পূৰণলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আমি লিখিম 1/2 পূৰণ, ইয়াৰে আনটো ভগ্নাংশ আমি ওলোটা কৰি দিব লাগে, অৰ্থাৎ 1/4টো আমি 4/1 কৰি লিখি দিম। এতিয়া 2ৰে 4ক কেঞ্চেল কৰিম যিটো হ'ব 2। এই 2টো লিখি এতিয়া যিহেতু প্লাছ চিন আছে গতিকে প্লাছ চিন দিম। এতিয়া আমি 2/3 পূৰণ 9/4 কৰিম। সেইকাৰণে প্ৰথমতে আমি তলত লিখিম 4 × 3 অৰ্থাৎ এইটো হ'ব 12 আৰু ওপৰত হ'ব 9 × 2 অৰ্থাৎ এইটো হ'ব 18। এতিয়া দুয়োটা সংখ্যাকে উমৈহতীয়াভাৱে হৰণ যোৱা 3ৰে কাটিম। 18ত হ'ব 6, 6 × 3 = 18 আৰু 4 × 3 = 12 গতিকে এইটো হ'ব 4। আকৌ এতিয়া 2ৰে 6 আৰু 4ক হৰণ কৰিব পাৰি, সেয়ে এইটো হ'ব 3/2 অৰ্থাৎ 2 + 3/2 কৰিলে এনচাৰ হ'ব লসাগু তলত হ'ব 2 আৰু 2 দুগুণ হ'ব ইয়াতে 4 প্লাছ 3টো 3 থাকিব। এনচাৰ হ'ব 2, ওপৰত হ'ব 7 অৰ্থাৎ 7/2। 7/2টো আমাৰ অপশ্যন নাই গতিকে আমি এইটো হৰণ কৰিম। 2ৰে 7ক হৰণ কৰিলে 3 দুগুণ 6 গতিকে 3 লিখিলোঁ। 7ৰ পৰা 6 গ'লে 1 থাকে গতিকে 1টো লিখিলোঁ। তো 1ক 2ৰে হৰণ কৰিব নোৱাৰি সেইকাৰণে ইয়াতে দশমিক দিলোঁ আৰু এইটো 10 হৈ গ'ল আৰু 10ক 2ৰে হৰণ কৰিলে পাওঁ আমি 5 গতিকে ইয়াৰ অপশ্যন হ'ব 3.5 অৰ্থাৎ বি। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো কৰিম, য'ত দিয়া আছে যদি x + 1/x = 3 হয় তেন্তে x² + 1/x² ৰ মান কিমান হ'ব। এনেধৰণৰ অংকবোৰ সহজতে কৰিবৰ কাৰণে কিছু সূত্ৰ থাকে। যদি x² + 1/x² হয় তেনেহ'লে আমি সূত্ৰটো লিখিম a² - 2। ইয়াতে a মানে হৈছে 3, যিটো x + 1/x ৰ ভেলু হয় সেইটোৱে সদায় a হয়। ইয়াতে হ'ব x² অৰ্থাৎ 3² - 2, 3² মানে হৈছে 9 - 2 এনচাৰ হ'ব 7 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। যদি আকৌ কেতিয়াবা x² নাথাকি x³ + 1/x³ থাকে তেতিয়াহ'লে আমি কি কৰিম, তেতিয়া এই সূত্ৰটো a³ - 3 হৈ যাব। ঠিক তেনেকৈ xৰ পাৱাৰ যি থাকে আমি সূত্ৰটোতো a ৰ পাৱাৰ সেইটো লিখি মাইনাছ কৰি দিম। এইবাৰ আমি কৰিবলৈ লৈছোঁ 5 নম্বৰ কুৱেশ্যন, য'ত দিয়া আছে √(25 + √11 + 144)। √144 মানে হৈছে 12। এতিয়া আমি লিখিম √11 + 12, এইটো হ'ব √23। √23 যিহেতু এটা পৰিমেয় সংখ্যা সেয়ে ইয়াৰ কোনো বৰ্গমূল নাই, সেয়ে ইয়াক √23 হিচাপে লিখিম। তো প্লাছ আছে গতিকে এইটো প্লাছ লিখিলোঁ। √25ৰ ভেলু কিমান হ'ব
√25 মানে হৈছে 5 গতিকে আমি এইটো ইয়াৰ এনচাৰ পাম 5 প্লাছ কাৰিকৰী বিজুতিৰ বাবে ইয়াতে অপশ্যনটো দিয়া হোৱা নাই গতিকে এইটো আপোনালোকে মনত ৰাখিব এতিয়া আমি কৰিবলৈ যাম 6 নম্বৰ কুৱেশ্যনটো য'ত দিয়া আছে 0.5 পূৰণ 0.5 প্লাছ 0.5 হৰণ 0.5 0.5ক 0.5ৰে হৰণ কৰিলে হ'ব 1 এইটো প্লাছ আৰু 0.5 পূৰণ 0.5 কৰিলে পাম 5 5 গুণ 25 গতিকে এইটোৰ আনচাৰ হ'ব 0.25 অৰ্থাৎ 1 প্লাছ 0.25 হ'লে তাৰ এনচাৰটো হ'ব 1.25 অৰ্থাৎ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 1.25 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে 3/4ৰ 60%ৰ লগত 2/5ৰ 40% যোগ কৰিবলৈ পাৰ্চেণ্টেজ মানে হৈছে 1/100 যেতিয়া আমি পাৰ্চেণ্ট দেখা পাওঁ পাৰ্চেণ্ট মানে হৈছে 1/100 সেয়ে 60% মানে হ'ব 60 ডিভাইডেড বাই 100 য'ত 0 0 কেঞ্চেল যাব আৰু 2ৰে কেঞ্চেল যাব 3 2 যা 6 আৰু 5 2 যা 10 অৰ্থাৎ এনচাৰ হ'ব 3/5 এনেদৰে আমি শতাংশৰ পৰা ভগ্নাংশ উলিয়াই ল'ব পাৰোঁ যাৰ ফলত অংকটো কৰিবলৈ সহজ হয় সেয়ে এইবাৰ আমি উলিয়াম 40% 40% মানে হৈছে 40 ডিভাইডেড বাই 100 0 0 কেঞ্চেল যাব আৰু 4 2ৰে দুবাৰ যাব আৰু তোমাৰ 10ক 5 বাৰ যাব চ' এইটো হ'ব 2/5 40% মানে হ'ল 2/5 এতিয়া আমি কৰিম 3/4 ইনটু থাকিলে সদায় পূৰণ চিন দিব লাগে 3/4 ইনটু 3/5 এই ভগ্নাংশৰ পূৰণ কৰিব জানো সেয়ে ভগ্নাংশৰ পূৰণত তলে তলে পূৰণ হ'ব আৰু ওপৰৰ পৰা পূৰণ হ'ব অৰ্থাৎ 5 4 যা 20 আৰু 3 3 যা 9 এতিয়া আমি কৰিম 2/5 পূৰণ 2/5 যেহেতু 40% 2/5 সেইকাৰণে আমি 2/5 লিখিলোঁ ইয়াতে হ'ব 5 5 25 আৰু 2 2 যা 4 এতিয়া আমি এই দুটা ভেলু প্লাছ কৰিম 9/20 আৰু 4/25 9/20 প্লাছ 4/25 এতিয়া আমি দুয়োটাৰে লসাগু লিখিব লাগিব আৰু লসাগু হ'ব 100 20ৰে 100ক হৰণ কৰিলে হয় 5 বাৰ সেয়ে 5 9 গুণ 45 আৰু 25ৰে হৰণ কৰিলে 4 থাকে সেয়ে 4 4 গুণ 16 45 প্লাছ 16 কৰিলে হ'ব 61 সেয়ে আমি ওপৰত লিখিম 61 তলত হ'ব 100 যিকোনো এটা সংখ্যাক 100ৰে হৰণ কৰিলে সদায় দুটাৰ আগত দশমিক আহি যায় গতিকে ইয়াৰ এনচাৰ হ'ব 0.61 যিহেতু তলত দুটা শূন্য আছিল সেইকাৰণে দুটাৰ আগত দশমিক আহি গ'ল সেয়ে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যন দিয়া আছে যদি 2x + 3 = 32 হয় তেনেহ'লে xৰ মান নিৰ্ণয় কৰা যেহেতু ইয়াতে 32 আছে 32 আমি কেনেকৈ লিখিব পাৰোঁ 2ৰ পাৱাৰ 5 হিচাপে লিখিব পাৰোঁ অৰ্থাৎ 2 5টা পূৰণ কৰিলে 32 হয় সেয়ে 2x + 3 = 2^5 যেতিয়া বেছটো সমান থাকে অৰ্থাৎ সহগটো সমান থাকে তেতিয়া আমি পাৱাৰ কেইটা সমান হৈ যায় x + 3 = 5 হৈ যাব চ' x = কি হ'ব 5 - 3 যেহেতু ইয়াতে প্লাছ আছে প্লাছটো সমান চিহ্নৰ বিপৰীত ছেদলৈ লৈ গ'লে মাইনাছ হৈ যাব অৰ্থাৎ 5 - 3 এনচাৰ 2 হ'ব সেয়ে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 2 যোন নিশ্চয় বুজি পাইছে সহগবোৰ সমান হ'লে সদায় পাৱাৰবোৰো সমান হৈ যায় এতিয়া আমি নেক্সট অংকটো কৰিম য'ত দিয়া আছে 2^3^2 ইনটু 2^-4 ডিভাইডেড বাই 2 স্কুৱেৰ আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব a^m ইনটু a^n মানে হৈছে a^m ইনটু n অৰ্থাৎ ইয়াতে এনেকৈ আছে 2^3 2^2 গতিকে ইয়াৰ ভেলু হ'ব 2^3 পূৰণ 2 ইনটু 2^-4 ডিভাইডেড বাই 2 স্কুৱেৰ এতিয়া 2^-4
3 পূৰণ 2 মানে হ'ব 2 to the power 6 পূৰণ 2 to the power -4 minus 2 square। যেতিয়া সহগকেইটা একে থাকিব আৰু পাৱাৰকেইটা বেলেগ বেলেগ থাকিব তেতিয়া এটা আমি ফৰ্মুলা পাওঁ a to the power m into a to the power n। তেতিয়া আমি কি কৰিব লাগে a to the power m plus n, অৰ্থাৎ সহগকেইটা একে থাকিলে পাৱাৰকেইটা সদায় যোগ কৰি দিব লাগে। ইয়াৰ ক্ষেত্ৰত কি হ'ব, ইয়াতে যিহেতু 6 আছে 6 plus -4, গতিকে ইয়াৰ এনচাৰ হ'ব 2 to the power 2 divided by 2 to the power 2। 2 to the power 2 2 to the power 2 ডিভাইড কৰিলে এনচাৰ হ'ব 1। যিকোনো এটা সংখ্যা সেই সংখ্যাটোৰে হৰণ কৰিলে আমি সদায় 1 পাওঁ, সেয়ে ইয়াৰ এনচাৰটো হৈছে 1। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম। য'ত দিয়া আছে a square minus b square divided by a minus b। যেতিয়া a equal to 0.35 আৰু b equal to -15 হয়, চ' আমি লিখিম a square minus b square মানে কি, আমি জানো a plus b into a minus b। গতিকে a square minus b square জেগাত লিখিম আমি a plus b into a minus b। তলত হ'ব a minus b, ওপৰত আছে a minus b পূৰণ হৈ a plus b লগত, সেয়ে তলৰটোৰ লগত ওপৰটো হ'ব কেঞ্চেল, থাকি যাব a plus b। এতিয়া a ভেলু আমাক দিয়া আছিল 0.35 আৰু b ৰ ভেলু দিয়া আছিল 0.15। গতিকে আমি এইটো প্লাছ কৰিম, 0.35ৰ লগত 0.15 প্লাছ কৰিলে হ'ব 0.50। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। য'ত দিয়া আছে এজন মানুহে এটা বস্তু 450 টকাত কিনি 20% লাভ কৰিবলৈ হ'লে বস্তুটো কিমান টকাত বিক্ৰী কৰিব লাগিব। আমি কিনা মূল্যটো লিখি লৈছোঁ 450, যিহেতু লাভ কৰিবলৈ গৈছে সেয়ে হ'ব এইটো প্লাছ 450ৰ 20%। 20% লাভ কৰিবলৈ গৈছে, গতিকে 450ৰ আমি 20% উলিয়াম। 450 পূৰণ 20%। ইয়াতে পাৰ্চেণ্ট আছে, পাৰ্চেণ্টৰ যিটো চিন থাকে সেই চিনৰ দ্বাৰা আমি শূন্য দুটা কেঞ্চেল কৰিব পাৰোঁ, সেইটো সদায় মনত ৰাখিব। পাৰ্চেণ্টৰ চিনেৰে যিকোনো শূন্য কেঞ্চেল কৰিব পাৰি। চ' পাৰ্চেণ্টৰ চিনৰ দ্বাৰা আমি শূন্য দুটা কেঞ্চেল কৰিলোঁ, থাকিল 450 প্লাছ 45 into 2 অৰ্থাৎ 90। 450ৰ লগত 90 যোগ কৰিব লাগিব, 450ৰ লগত 90 যোগ কৰিলে হ'ব 540। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ। এইটো বহুত সহজে অংক আছিল, নিশ্চয় আপোনালোকে বুজি পাইছে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। যদি আছে এ আৰু বিৰ বয়সৰ অনুপাত 3:4। যদি সিহঁতৰ বয়সৰ সমষ্টি 28 হয় তেন্তে এৰ বয়স কিমান। তো আমাক দিয়া আছে a:b = 3:4। চ' আমি লিখিম a = 3x আৰু b = 4x। এতিয়া কৈছে সিহঁতৰ বয়সৰ সমষ্টি 28 বছৰ হয়, অৰ্থাৎ এ আৰু বিৰ বয়স যোগ কৰিলে হ'ব 28 বছৰ। গতিকে আমি অনুপাতত ইহঁতৰ বয়স পাইছোঁ 3x আৰু 4x। সেই লিখিম 3x + 4x = 28। 3x + 4x কৰিলে হ'ব 7x = 28। সেয়ে x = হ'ব 28 divided by 7, অৰ্থাৎ 28ক 7ৰে হৰণ কৰিলে থাকিব 4। তো x = 4 মানে 1:ৰ ভেলু হ'ব 4। সেয়ে এৰ ভেলু আছিল আমাৰ 3x, গতিকে 3 লগত আমি পূৰণ কৰিম 4, গতিকে 4 × 3 = হ'ব 12। এৰ বৰ্তমান বয়স হ'ব 12 বছৰ। নিশ্চয় বুজি পাইছে আপোনালোকে। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 12 বছৰ। এতিয়া আমি নেক্সট অংকটোৰ ফালে আগবাঢ়োঁ। নেক্সট অংকটো দিয়া আছে কোনো এটা কাম এ 10 দিনত আৰু বিয়ে 15 দিনত শেষ কৰে, দুয়োজনে একেলগে কামটো কৰিলে কিমান দিনত শেষ হ'ব। তো এ পাৰে 10 দিনত, বিয়ে পাৰে 15 দিনত। গতিকে ইহঁত দুটাৰে আমি LCM ওলাই ল'ম। LCMটো হ'ব কি, 10 আৰু 15 LCM হ'ব 30। এইটো হ'ব টোটেল ৱৰ্ক, মানে মুঠ কামৰ সংখ্যা হ'ব 30। গতিকে LCM কেনেকৈ ওলাব লাগে আপোনালোকে নিশ্চয় জানেই বাৰু। গতিকে এতিয়া হ'ব 10ৰে 30ক হৰণ কৰিলে কিমান থাকে 3, আৰু 15ৰে 30ক হৰণ কৰিলে থাকে 2। এইকেইটা হ'ব এফিচিয়েঞ্চি, অৰ্থাৎ
এটা দিনত এ 3টা কাম কৰিব পাৰে আৰু বিয়ে 2টা কাম কৰিব পাৰে, মানে 2টা পুতলা বনাব। যদি আমি পুতলা বনাবলৈ ধৰিলোঁ তেতিয়াহ'লে আমি গম পাম যে এটা দিনত এ 3টা পুতলা বনাব পাৰে আৰু বিয়ে 2টা পুতলা বনাব পাৰে। দুয়োজনে এদিনত কাম কৰিলে কিমান কাম কৰিব, কেইটা পুতলা বনাব পাৰিব? 5টা পুতলা বনাব পাৰিব, অৰ্থাৎ 5টা কাম কৰিব পাৰিব। সেই a + b = 5 হ'ল। যিহেতু 5টা পুতলা বনাই এটা দিনত, গতিকে সিহঁতে বনাব লাগে কিমান? টোটেল 30, কাৰণ তাতে 30 লিখা আছে, টোটেল ৱৰ্ক আমি 30 পাইছিলোঁ। গতিকে 30টা কাম কৰিবলৈ সিহঁতক কিমান দিন লাগিব? সেয়া আমি 30ক 5ৰে হৰণ কৰি দিম, যিটো এনচাৰ হ'ব 6, অৰ্থাৎ 6 দিনত সিহঁতে 30টা কাম সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি।